Hello friends, মই ভাস্বতী আপোনালোক সকলোকে মোৰ এই নতুন চেনেলটোলৈ স্বাগতম জনাইছো। Friends, যেহেতু বিহু আহি পালেহিয়ে হেহে মোৰ এই চেনেলটোৰ জৰিয়তে সকলো অসমবাসীকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আৰু বিহুৰ দুদিন আগতে মই আপোনালোকক বিহু স্পেচিয়েল ভিডিও এটা বনাই দেখুৱাম বুলি ভাবিছো। সো ফ্ৰেন্ডছ, ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাব। তেতিয়াহলে আহকচোন ফ্ৰেন্ডছ, ভিডিওটো আৰম্ভ কৰো। ফ্ৰেন্ডছ, প্ৰথমতে মই এনেকুৱা ধৰণৰ এখন গামোচা লৈ লৈছো। গামোচাখন মই 4টা ভাজত এনেদৰে ভাজ কৰি লৈছো। চাৰ্ট বনাবৰ বাবে চাৰ্টৰ ফ্ৰণ্ট চাইডৰ লেংথ মই 18 ইঞ্চ লৈছো। বেক সাইডৰ লেংথটো মই 19 ইঞ্চ লৈছো। ফ্ৰণ্ট সাইডৰ লেংথতকৈ 1 ইঞ্চ বেক সাইডত বেছি ল'ব লাগে, সেইবাবে মই 19 ইঞ্চ লৈছো। চাৰ্টটোৰ শোল্ডাৰ মই 5.5 ইঞ্চ লৈছো আৰু হেণ্ড কাপো মই 5.5 ইঞ্চি লৈছো, মানে শোল্ডাৰটোৰ সমানে লৈ লৈছো। চাৰ্টৰ সাইজটো মই 6.5 ইঞ্চ লৈছো আৰু 5 ইঞ্চ এক্সট্ৰা মই লুজিঙৰ কাৰণে এৰিছো। টোটেল মই 7 ইঞ্চ লৈছো। এতিয়া ওপৰৰ পৰা তললৈ আস্তানি লাইনডাল চিধা কৰি লৈছো। হেণ্ড কাফটো এনেদৰে ৰাউণ্ড শেপ দিছো। এতিয়া ফ্ৰণ্ট সাইডৰ হেণ্ড কাফৰ লাইনডাল বেক সাইডৰ লাইনডালৰ লগত মই মিলাই দিছো। ইয়াৰ পিছত চাৰ্টটোৰ ফ্ৰণ্ট সাইড আৰু বেক সাইড দুয়োটা এনেদৰে কাটি ললো। প্ৰথমতে মই বেক সাইডটো কাটি লম। তাৰ বাবে মই বেক সাইডৰ নেকটো 1.5 ইঞ্চ লৈছো। আপোনালোকে ডাঙৰ লৰাৰ কাৰণে বনালে বেক সাইডৰ নেকটো ডাঙৰ কৰিও দিব পাৰে, কিন্তু বেক সাইডৰ নেকটো বেছি ডকৈ কাটিব নালাগে, নহলে পিছত কলাৰ লগোৱাত প্ৰব্লেম হ'ব পাৰে। এতিয়া নেকটো মই এনেদৰে ৰাউণ্ড শেপত কাটি ললো। এতিয়া শোল্ডাৰটোৰ বাবে মই 1/2 ইঞ্চ বেকাকৈ এনেকৈ চিন দি ল'ম আৰু শোল্ডাৰটো বেকাকৈ কাটি ল'ম। এইখিনিতে আমাৰ বেক সাইডটো কটা হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট সাইডটো কাটিম। ফ্ৰণ্ট সাইডৰ নেকৰ বাবে মই 2 ইঞ্চ লৈছো। এতিয়া নেকটো মই এনেদৰে ৰাউণ্ড শেপত কাটি ললো আৰু শোল্ডাৰটোৰ বাবে মই 1.5 ইঞ্চ বেকাকৈ কাটি লৈছো। ইয়াত মই কটাটো দেখুওৱা নহয়, আপোনালোকে কাটি ল'ব। এতিয়া ফ্ৰণ্টৰ পাৰ্টটো মই মাজেৰে কাটি দুটা পিচ কৰি ললো এনেদৰে। ফ্ৰণ্ট সাইডৰ পিচ দুটাত কাপোৰ লগাবৰ বাবে আমি ৰৈ যোৱা গামোচাখনৰ পৰা দুটা টুকুৰা কাটি উলিয়াম। ফ্ৰণ্ট সাইডৰ লেংথটো যেহেতু 16 ইঞ্চ বাবে মই
9 ইঞ্চকৈ দুটা গামোচাৰ টুকুৰা কাটি উলিয়ালোঁ। চিলাই কৰোঁতে হাফ ইঞ্চ দুয়োফালে সোমাই যাবৰ বাবে মই 2 ইঞ্চ এক্সট্ৰা লৈ লৈছোঁ। চাৰ্টটোৰ হাত দুখন কাটি উলিয়াবৰ বাবে মই গামোচাৰ ৰৈ যোৱা অংশখিনিত চাৰ্টৰ পাতকেইটা এনেদৰে বহুৱাই দিম। ইয়াৰ পিছত মই হাত দুখন এনেদৰে আঁকি লওঁ। এতিয়া চাৰ্টৰ হেণ্ডকাফৰ জোখতকৈ 2 ইঞ্চ এক্সট্ৰা লৈ লৈছোঁ লুচিঙৰ কাৰণে আৰু এনেদৰে হাত দুখন কাটি উলিয়ালোঁ। ফ্ৰেণ্ডছ, যিহেতু চাৰ্টটো মই সৰু ল'ৰাৰ কাৰণে বনাইছোঁ, সেয়েহে তলত মই লাইনিং লগাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে লাইনিং নিদিবও পাৰে। এতিয়া প্ৰথমতে মই চাৰ্টৰ আটাইকেইটা টুকুৰাত এনেদৰে লাইনিং জইন কৰি ল'ম। চাৰ্টৰ পিচ দুটাত লাইনিং লগোৱা হোৱাৰ পিছত গামোচাৰ কাটি থোৱা টুকুৰা দুটা চাৰ্টটোৰ ফ্ৰণ্ট ছাইডত এনেদৰে পটি হিচাপে লগাই ল'ম। এতিয়া প্ৰথমতে মই পটি দুটা মাজেৰে জইন কৰি ল'ম। ইয়াৰ পিছত পটিটো সমানে দীঘলকৈ দুটা টুকুৰাত কাটি ল'ম। আৰু এনেদৰে চাৰ্টৰ পিচকেইটা জইন কৰি দিম। চাৰ্টৰ পটি দুটা লগোৱা হৈ গ'ল। এতিয়া চাৰ্টৰ শোল্ডাৰ দুটা মই এনেদৰে জইন কৰি ল'ম।
শোল্ডাৰ দুটা জইন হোৱাৰ পিছত মই হাতখন লগাবৰ বাবে প্ৰথমে হাত দুখন সমান কৰি লৈ মাজত এটা কাট কৰি দিম। ইয়াৰ পিছত হাত দুখন এনেকৈ ভাঁজ কৰি ছাইডত এটা চিলাই কৰি দিম। এতিয়া চাৰ্টটোৰ লগত মই হাত দুখন এনেদৰে জইন কৰি ল'ম। হাত দুখন জইন কৰা হোৱাৰ পিছত মই চাৰ্টটোৰ ছাইড দুটা জোখমতে চিলাই কৰি ল'ম। যিহেতু মই চেষ্টটো 6.5 ইঞ্চ লৈছিলোঁ আৰু হাফ ইঞ্চ এক্সট্ৰা লুজিঙৰ কাৰণে ৰাখি থৈ টোটেল মই 7 ইঞ্চ লৈছিলোঁ। সেয়েহে মই 6.5 ইঞ্চত এটা চিন দি ল'লোঁ দুই চাইডে, আৰু হেণ্ডকাফটো মই 4.5 ইঞ্চ লৈছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি সৰু ডাঙৰ কৰিব পাৰে। এতিয়া এনেদৰে মই ছাইডকেইটা জইন কৰি ল'লোঁ। এতিয়া চাৰ্টটোৰ কলাৰৰ বাবে মই এনেদৰে গামোচাৰ টুকুৰা দুটা কাটি উলিয়ালোঁ। টুকুৰা দুটা মই মাজেৰে জইন কৰি ল'ম। কলাৰটো বহল লৈছোঁ মই 4 ইঞ্চ আৰু দীঘল লৈছোঁ মই 15 ইঞ্চ। এতিয়া মই মাজত হাফ ইঞ্চ এনেদৰে চিন দি লৈছোঁ। চিনটোৰ পৰা দুয়ো চাইডে হাফ ইঞ্চ বেকাকৈ কাটি ল'ম। আপোনালোকক ভালদৰে বুজাবৰ বাবে মই এনেদৰে এখন বগা কাগজত আঁকি কিনে কাটি দেখুৱাইছোঁ।
এতিয়া কলাৰটো সমানে দুভাঁজ কৰি লৈ 1/2 ইঞ্চ বেকাকৈ ছাইড দুটা এনেদৰে কাটি দিছোঁ আৰু ছাইড দুটা এনেদৰে চিলাই কৰি দিছোঁ এতিয়া কলাৰটো চিধা কৰি লৈ কলাৰটোৰ ওপৰত এনেদৰে এটা চিধা চিলাই দি লৈছোঁ যাতে এতিয়া কলাৰটো চাৰ্টটোৰ ওপৰত ভালদৰে বহি যায় এতিয়া কলাৰটো ভিডিঅ'টোত দেখুৱাৰ দৰে চাৰ্টটোৰ ওপৰত এনেদৰে লগাই ল'লোঁ চাৰ্টটো চিলোৱা হৈ গ'ল এতিয়া আপোনালোকে চাৰ্টৰ ওপৰত বুটাম লগাই দিলে চাৰ্টটো ৰেডি হৈ যাব ফ্ৰেণ্ডছ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ